এতিয়া আমি ধৰ্মশালা যাম, তাত আমি কথা বতৰা পাতিম অলপ। प्राचीन मंदिर है, अभी एचएमटी के में आ रहा है। 1962 প্ৰথম এইটো মন্দিৰে আছিলে, এটা সৰু ৰুম আছিলে, তাৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ পুৰা একদম তালৈকে এইটো শনি মন্দিৰলৈকে পুৰা চব একেলগতে আছে। গাইজ ৱেলকাম টু আৱাৰ চেনেল। আজি আমি গৈ আছোঁ পিঞ্জোৰ গাৰ্ডেন আৰু ধৰ্মশালা। ইয়াতে আছোঁ পিঞ্জোৰ, হাৰিয়ানাত। ঠিক আছে, চাই থাকক, দেখাই আছোঁ ভিউ চিউবিলাক। গলি দি আহি আছোঁ। এইটো পিঞ্জোৰৰ, এইটো আমি যোনটো জেগাত আছোঁ মানে এইটো নৰ্থ ইষ্ট মডেল টাউন বুলি কয় পিঞ্জোৰৰ। ইয়াত আপুনি নৰ্থ ইষ্ট বা অসমৰ পৰা আহিছোঁ বুলি ক'লে এটা বহুত ভাল ৰেপুটেশ্যন পায় মানে, কাৰণ ইয়াত অসমৰ পৰা যিবিলাক ইঞ্জিনিয়াৰিং কৰা থাকে এমি সকলোৱে অন জব ট্ৰেইনিঙৰ কাৰণে আহে ইয়াত। আমি ইয়াত কি কৰি আছোঁ এইটো কোৱাই নাই। লাহে লাহে চাই থাকিব। আমি এতিয়া যাই আছোঁ আমাৰ লগৰ দুটা, সিহঁতে পিজিত থাকে, আমি ৰুমত থাকোঁ। আমি যাই থকা কাৰণ হ'ল চাইকেল। আমি এতিয়া চাইকেল ঘৰকে কৰিম, ফুৰিম। তো আমাৰ লাগিব চাইকেল দুখন আছে, গৌতম আৰু যুক্তি। সিহঁতৰ দুখন চাইকেল লয়, আমাৰ দুটাটো নাই। সেইকাৰণে আমি যাই আছোঁ সিহঁতৰ তালৈ, তাত চাইকেল দুখন ল'ম। গৌতমৰ যুক্তি পিছপিনে আছে ৰাস্তাত, দুটা ৰখি আছে, সিহঁতে নাহে বোলে। তাৰপৰা চাইকেল দুখন লৈ আমি আৰু গৈ থাকোঁ আৰু চাই থাকিব দেই। গাৰ্ডেন আৰু ধৰ্মশালা, যোনদিনাখন আমি প্ৰথম যেতিয়া আহি পেলাই ইয়াত থাকিছিলোঁ ধৰ্মশালা, সেইটো বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছিল সিদিনা। আজি যাই পেলাই জেগাবোৰ দেখাম। আমি আৰু যোৱাই নাই, সিদিনা যে গুচি আপোনালোক আহিলোঁ। যদি প্ৰথম হাৰিয়ানা বা এইটো চাইডে আহে, চিমলা টিমলা যায়, তেতিয়া তাত ফ্ৰীকৈ থাকিব পাৰিব, খোৱা বোৱা চব ফেচিলিটি আছে। আজি কণ্টেক্ট নাম্বাৰ বা কি হয় আমি চব চিনাকি কৰাই দিম, চাই থাকিব ব্লগটো। চাইকেল পাই গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ পিঞ্জোৰ গাৰ্ডেন। প্ৰথম পিঞ্জোৰ গাৰ্ডেন যাম, তাৰ পৰা ধৰ্মশালা যাম চাগে, চাই লওঁ পিঞ্জোৰ গাৰ্ডেনত কিমান দেৰি হয়। এই আছে আহি আছে পিছে পিছে। ঠিক আছে, চাই লওক অলপ ভিউ। আজিতো অলপ ৰ'দ ওলাইছে বাৰু, সন্ধ্যাখনৰ নিচিনা বৰষুণ নাই। ঠাণ্ডাটো বহুত আছে, ঠাণ্ডাটো থাকেই, সেইকাৰণে জেকেট টেকেট লগাই আহিব লাগে। ক'ত কেনেকৈ কেতিয়া বৰষুণ দি দিয়ে ঠিক নাই, সেইকাৰণে। ঠিক আছে, চাই থাকোঁ। মেইন পিঞ্জোৰ হাইৱে পাই গ'লোঁ। এইবিলাক দেখিছে নাই, বাছবিলাক আমাৰ তাৰ নিচিনা নহয়, অলপ দেখিবলৈ বেলেগ হয়। হিমাচল ৰোড ট্ৰেন্সপৰ্ট লিখি থোৱা আছে, হিমাচল যায় এইটো চাইড। পুৰা জাম লাগি আছে। আমি বসন্তীৰ সৈতে গৈ আছোঁ লাহে লাহে। এয়া চিমলা লিখি থোৱা আছে। ট্ৰেফিক জাম, এইটো ৰাস্তাৰে যাব পাৰি চিমলা, হিমাচল প্ৰদেশত। অতি সোনকালে গৈ আছোঁ, বেছি দূৰ নহয়, 80 কিলোমিটাৰমান হয়। এয়া পূৰা যাম, আমি যাম এইটো চাইডে। এয়া খুলিছে আৰু এতিয়া আমি যাম এইটো চাইডে। এইটো চাইডে গ'লে বেছি দেৰি নালাগে, প্ৰায় 1/2 কিলোমিটাৰ 1 কিলোমিটাৰমান যোৱাৰ পাছত অলপ ৰাইডত সোমাব লাগিব ধৰ্মশালা যাবলৈ। আমি প্ৰথম ধৰ্মশালা গৈ আছোঁ এতিয়া। গাইজ আমি ওলালোঁ, এতিয়া আমি ধৰ্মশালা যাম, তাত আমি কথা বতৰা পাতিম অলপ। তাত আমি থাকি গৈছিলোঁ আগতে, এতিয়া আমি তাত সেৱা চেৱা কৰি আমাৰ গৈ থাকিম নেকি? আমি গৈ থাকোঁ নেকি? আমি দুটা গৈ থাকোঁ। এয়া আমি ধৰ্মশালা ফালে আহি আছোঁ, এইটো ধৰ্মশালা ৰোড হয়। আমাৰ সৈন্যসকলে এয়া আহি আছে এটা এটাকৈ। ৰাস্তাটো অলপ বেয়া হ'লেও আহি ভাল লাগে ভিউটো চাই। ভিউটো বহুত ধুনীয়া আছে। এইটো আমাৰ আছে কি ধৰ্মশালা পাব হৈছে আৰু।
আমি পাই গ'লো ধৰমশালা। এইখন ধৰমশালাৰ মেইন গেটখন। এয়া আমি ধৰমশালা পাই গ'লোহি। গৌৰী শংকৰ মন্দিৰ ধৰমশালা পাই গ'লো। ভিতৰত যাওঁ। ফাইনেলি আমি পাই গ'লো সেই ধৰমশালা। ধৰমশালাত আমি এতিয়া চালোঁ, এতিয়া বন্ধ আছে। তিনিটা আমলখি দেখাম। 3টামান বজাত খোলে বুলি কৈছে। 4টা বজাত খোলে বুলি কৈছে। এতিয়া বন্ধ আছে। চৰ্দাৰজীক আমি মাতিছিলোঁ, আহিব তেওঁ অলপ পিছত। আমি য'ত আছিলোঁ অলপ দেখাই দিওঁ, থকা মেলা সুবিধা ক'ত কেনেকৈ কি আছে ব'লক। এই যে আমলখি, আমি ইয়াতে আমলখি পাৰি খাইছিলোঁ। এইবিলাক ৰুম মাজত এখন ডাঙৰ ফিল্ড আছে। আমি ইয়াতে খেলিছিলোঁ সেইদিনাখন, দৌৰা দৌৰি খেলিছিলোঁ লাষ্ট যাব টাইমত। এইটো মন্দিৰৰ বেক চাইড হয়। এটা দি দিছোঁ। ইয়াতে চব ৰুম, ইয়াত আপোনালোকে থাকিব পাৰে। বেডিং পত্ৰ চব ইয়াৰ পৰাই দিয়ে, কম্বল চম্বলৰ পৰা ধৰি। ধুনীয়া ভিউ হয়। আমি ইয়াতে আছিলোঁ, এতিয়া লক কৰি থোৱা আছে। মানুহ চানুহ নাই, সেইকাৰণে আমি খোলা নাই। বাকী ধুনীয়া পৰিৱেশ। কোনোবা যদি আহোঁ বুলি ভাবে ইয়াতে থাকিব পাৰিব। ধৰমশালা ইয়াতে আছোঁ ধৰমশালাত। বহুত ধুনীয়া জেগা হয়। কেনেকুৱা লাগিছে? মজা মজা। প্ৰথম দিনাখন আহিয়ে আমি ইয়াত থাকিলোঁ, তাৰপৰাতো গুচি গ'লোঁ, নাহিলোঁ আৰু। আজি আহি কেনেকুৱা লাগিছে? আহি পেলাই ৰাতি থাকিলোঁ ইয়াতে। একদম হেৰি তুলি চুলি গোটেইখিনি যোগান ধৰিলে, ব্লেংকেট চেংকেট দিলে। এতিয়া আমি একদম ঢালাই পাই দীঘলকৈ শুই গ'লোঁ গোটেইখিনি। ডাঙৰ ৰুমটো এই যে দেখালে অলপ আগত, এইটো থাকিলোঁ। থাকি মেলি পৰিৱেশটো সুন্দৰ, একদম চাইলেণ্ট। এতিয়াও আপোনালোকে ফিল কৰিছে চাগে, একদম চাইলেণ্ট হয় মানে আৰু ইয়াত চিঞৰ বাখৰ নাই। গছ গছনি একদম সেউজীয়া, একদম হাৰিয়ানা, একদম হাৰিয়ালি মানে কি ক'ম আৰু। একদম আমাৰ পেৰেণ্টছৰ নিচিনা হৈ গৈছিলে। তেওঁ আমাক কৈছিলোঁ পইচা চইচা যদি প্ৰব্লেম আছে ইয়াতে থাকি দিয়া। আমাকতো ছমাহৰ কাৰণে ইয়াতে থাকিব কৈছিলে। কিন্তু কি আৰু দূৰ হৈ যায় ইয়াৰ পৰা। অহা যোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। নকওঁ আমি কি কৰি আছোঁ, ক'ত আছে। আমি য'ত আছে, যি কৰি আছে, যিটো লোকেশ্যনলৈ যাব লাগে সদায়, সেইটো কাৰণত আমাৰ ইয়াৰ পৰা দূৰ হৈ যায়। তথাপিও কিবা এটা কৰি দিম বুলি কৈছিল, আমি আৰু নিবিচাৰিলোঁ ইয়াত থাকিবলৈ। ইমান মানুহক মানে কি চান্স পাই ডেন্স মাৰিবলৈ মন নাযায়, সেইকাৰণে আমি ইয়াৰ পৰা গুচি গ'লোঁ। জেগাটো মজা হয়, মজা, একদম ধুনীয়া। আমি মন্দিৰৰ প্ৰধানজন আহিলে, তেওঁ আমাক ভিতৰৰ মন্দিৰটো দেখাবৰ কাৰণে লৈ আহিছে। এতিয়া তেওঁ ক'ব মন্দিৰটোৰ বিষয়ে, কি কি নিয়ম আছিলে আগতে, কি কি ইয়াৰ সৌন্দৰ্য। এইটো মেইন শিৱলিংগ হয়। এইটো ইয়াৰ কিবা কিবি অলপ ক'ব মন্দিৰটোৰ বিষয়ে। भैया बोलिए। ये अचमटी गौरी शंकर मंदिर प्राचीन मंदिर है और ये अचमटी के क्षेत्र में आ रहा है। अचमटी
और कोई घूमने के लिए आएंगे तो यहाँ में रुकने के लिए भी बहुत जगह मिल जाता है। रुकने के लिए धर्मशाला भी है। और ये जो शिवलिंग है ये प्राचीन है, ये कम से कम 20-30 फुट हमने खोदा भी आज से कुछ साल पहले। तो ये जैसा है वैसे ही है। हमने इसको कहा कि थोड़ा सा ऊपर इसके लेवल के बराबर ले आएंगे इसको। तो जब हम इसको खोदते रहे तो ऐसा ही स्वयंभू है। तो फिर हमने बंद कर दिया, ये ऐसा ही है जैसे ये रहे। बड़ी दूर दूर से जनता यहाँ मत्था टेकने आती है अपने चिमटी क्षेत्र में। আমি এতিয়া সেৱা চেৱা কৰিলোঁ, ওলাই আহিলোঁ এতিয়া মন্দিৰৰ পৰা। এইটো মেইন শিৱলিংগ হয়, ইয়াত আছে। বাকী অলপ 360 ভিউ দি দিছোঁ। ये जब चिमटी कंपनी लगी तो बासठ में, तो फिर 62 में बाद यहाँ का चिमटी कंपनी की एंट्री 1962 में ये जगह चिमटी एंटर आ गई है। फिर चिमटी कमेटी ही बनी। अभी पहले बिल्कुल ही छोटा सा मंदिर था 8x8 का। প্ৰথমতে 1962 প্ৰথম এইটো মন্দিৰে আছিলে, এটা সৰু ৰুম আছিলে। তাৰ পৰা CMDয়ে যেতিয়া ল'লে তাৰপিছত লাহে লাহে গ্ৰ'থ হ'ল। শনি মন্দিৰ, ৰাম মন্দিৰ, আমাৰ বিষ্ণু দেৱতাৰ মন্দিৰ এনেকৈ বাঢ়ি গ'ল আৰু এতিয়া বহুত ভগৱানৰ একেলগতে আছে। ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ পূৰা একদম তালৈকে, এইটো শনি মন্দিৰলৈকে পূৰা চব একেলগতে আছে। তাৰ পৰা ওলাই আহিলোঁ। এতিয়া ইয়াত ধুনীয়া এটা ডেম আছে, দাদাজনে কৈছিলে। এতিয়া ডেমটোকে চাবলৈ যাওঁ। এতিয়া কেনেকুৱানো লাগে ভিউটো আপোনালোককো দেখাওঁ। পেডেল মাৰি মাৰি হালত খাৰাপ হৈ গৈছে। বহুত ওখ। অথনি যে কৈছিলোঁ আহিতে ভাল লাগিব, কিন্তু যাওঁতে বহুত কষ্ট হ'ব, বহুত ওখ হয়, ফাটি গৈছে। ইঞ্জৰ গাৰ্ডেন আৰু ডেমটো চাব নাযাওঁ, কাৰণ বতৰ বেয়া হৈ আহিছে, বৰষুণ এটোপাল দুটোপাল পৰিছে, তিতিব মন নাই। সেইকাৰণে এতিয়া ৰুমলৈকে যাওঁগৈ। নেক্সট ভিডিঅ' টিঞ্জৰ গাৰ্ডেন আৰু ডেম যাম।